Welcome to first video of this course. Okay. Yet moi এই ভিডিওটো ডিসকাস কৰিম যে একচুয়ালি অনলাইন ইনকাম আৰু অফলাইন ইনকামৰ ডিফাৰেন্সটো কি লাইক অনলাইন ইনকামটো না কিয় সিলেক্ট কৰিব লাগে নো ডাউট অফলাইন ইনকাম যদি আছে ইটস ওকে কন্টিনিউ কৰিব পাৰা বাট অনলাইন ইনকামৰ এডভান্টেজখিনি কম কম্পেয়াৰ টু অফলাইন ইনকাম ওকে তো ইয়াত চোৱা অনলাইন ইনকামত সাধাৰণতে কি হয় ই এটা অটোমেটেড প্ৰসেস হয় ওকে লাইক ই অটোমেটিক্যালি এক্সপান্ড কৰি যায় আৰু ইয়াৰ কোনো ফিজিক্যাল এভিডেন্স বা ফিজিক্যাল এবিলিটি নাথাকে ঠিক আছে লাইক আমি অফলাইন বস্তু এটা বেচিবলৈ প্ৰত্যেকটো বস্তু বাৰে বাৰে ৰিপ্ৰডিউস কৰিব লাগে লাইক মই যিমানবিলাক ৰাইটাৰ আছে সিহঁতৰ বুকবিলাক মই ই বুকলৈ কনভাৰ্ট কৰোঁ ই বুক মিন্স মানে মোবাইলৰ থ্ৰুত যিখন মানে কিতাপ পঢ়িব পৰা অৱস্থা যেটো থাকে সেইটো ই বুক বুলি কয় ঠিক আছে তো লাইক কি হয় অনলাইনত যদি ইবুকখন বেছে অনলাইনত ইবুকখন বেছিলে কি হয় এবাৰে কপিটো বনোৱা হয় তো সেই ইবুকখনক বাৰে বাৰে কপি কৰি যিমানটা লাখ লাখ কোটি কোটি যিমান কপি বিক্ৰী হয় তো মানে হিমানখিনিয়ে হিহঁতৰ লাভ হয় লাইক ইবুকখন বনালে যদি 3 পৰা 4 হাজাৰ টকা খৰচ হৈছে এবাৰত তো সেই খৰচটো এবাৰে হয় লাইক সেই ইবুকটো এটা প্ৰডাক্ট বনালে তো সেই খৰচটো এবাৰে হয় তাৰ পিছত যিমান কপি বিক্ৰী হয় এবাৰ যেতিয়া মূল পইচা উঠি যাব তাৰ পিছত হেতু ডাইৰেক্ট লাভ থাকে কিন্তু অফলাইনৰ ক্ষেত্ৰত ভাবি চোৱাচোন যদি লাইক মানে 1000 বা 1 লাখ যিমান কপি বিক্ৰী হৈছে বুকখন যিমানটা কপি বিক্ৰী হৈছে হিমানবাৰ বুকখন বনাব লাগিব প্ৰিন্টিং প্ৰেছত হোক বা জতে নহওক ওকে এটা সিম্পল এক্সাম্পল দিলো দ্যাট মিন্স কি অনলাইনৰ ইনকামটো অটোমেটেড প্ৰসেস হয় ইয়াত কি হয় এবাৰে প্ৰডাক্টটো বনোৱা হয় ডিজিটালি বিকজ অনলাইন মিন্স ডিজিটাল ন এবাৰে প্ৰডাক্টটো বনোৱা হয় তাৰ পিছত হি ৰিপিটেডলি যিমান মানুহৰ ওচৰত যাই থাকে তো হেতু এবাৰ মেইন খৰচটো উঠি যোৱাৰ পিছত ডাইৰেক্ট লাভ হয় ওকে তো অনলাইন ইনকামৰ এটো सबसे ডাঙৰ বেনিফিট আৰু সেকেন্ড কথা ইউ কান্ট ইমাজিন যদি এটা প্ৰডাক্ট আপোনাৰ মানুহে ভাল পাব ধৰে লাইক একসেপ্ট কৰিবলৈ লয় দেন হেতু ৰিকমেন্ডেশন যে কিমান বেছি মানে ভাইৰেল হৈ যোৱাৰ ভাইৰেল বোলা যেটো ওয়াৰ্ড হয় কিমান বেছি মানে মানুহে কিনিব ধৰে হেতু ইউ কান্ট ইমাজিন ঠিক আছে লাইক এবাৰ যদি প্ৰমোশন হৈ যায় অটোমেটিক্যালি গ্ৰোথ হৈ যায় ঠিক আছে অনলাইন ইনভেষ্টমেন্ট এডভান্স থাকে বাট সব বাদ দিয়া ইয়াৰ কি হয় আমি এখন দোকান বনাবলৈ দোকানৰ লাইসেন্স বনাবলৈ হেনটেন ইটো হিটো কি বহুত কি প্ৰসেস থাকে দোকানখনৰ খৰচ পাতি দোকানখন বনোৱা দোকানৰ মানুহ এজন হয় কিমান কথা আহি যায় কিন্তু অনলাইনৰ কিবা এটা যদি বিজনেস কৰো লাইক এটা সিম্পল ওয়েবসাইট এবাৰ বনাই দিলো ওকে আমি যেনেকৈ ওয়েবসাইট বনোৱাৰ হেল্প কৰো সিম্পল ওয়েবসাইট এটা বনাই দিলো বনাই দিয়াৰ পিছত বাস তাত কাম কৰি থাকে ওয়েবসাইটটো লাইক এখন দোকান কিন্তু তাৰ কোনো না মাটিৰ প্ৰয়োজন আছে না তাৰ এটা মানুহ ৰাখাৰ প্ৰয়োজন আছে কিন্তু বেনিফিট অলমোস্ট সেম হয় আৰু অনলাইনৰ আৰু এটা এডভান্টেজ আছে ই গুটি পৃথিৱীখন কভাৰ কৰে লাইক আমি এখন দোকান বা অফলাইন কিবা বিজনেস কৰিছো সেই এৰিয়াটো কভাৰ কৰিব কিন্তু অনলাইন হলে পৃথিৱীৰ যিকোনো মানুহে যদি সেই মানুহে গম পাই লাইক সেই সাত সমুদ্ৰৰ তেৰ নদী হিফালে থাকক অটোমেটিক্যালি মানুহে গম পাই যাব ঠিক আছে তো অনলাইনৰ দিনৰ বহুত এডভান্টেজ আৰু মই যেতিয়া শেয়াৰ কৰি যাম কোৰ্সটো যিমান সাইজ বা সিমান আইডিয়া হৈ যাব আৰু এগেইন মই ইয়াত কিছুমান বেসিক কথা কৈ যাম ওকে মেইন টপিকটো লাইক কৰপৰা ইনকাম কৰিব পাৰি সেই টপিকখিনি আমি ডিসকাস কৰাৰ আগতে কেইটামান বেসিক বস্তু আমি ডিসকাস কৰিম যিখিনি আমি হয়তো জানিব পাৰো বা আমাৰ কাৰণে প্ৰয়োজন আছে ঠিক আছে লাইক আমি ক্লিয়াৰ কাট যেতিয়া নলেজটো হ'ব তেতিয়া আমি প্ৰপাৰ ইউটিলাইজ কৰি ইনকামখিনি কৰিব পাৰিম সো কোর্সটো পারচেজ কৰিছা সো থ্যাঙ্কস এ লট ওকে এখিনি যে ৰিস্ক লৈছা ঠিক আছে আৰু 100% গ্যাৰান্টি আমি ফুল হেল্প কৰিম ফুল সাপোর্ট কৰিম যাতে ইয়াৰ পৰা ইনকাম কৰিব পাৰে এখিনি মই গ্যাৰান্টি দিছো যেতিয়ালে ইনকাম কৰিব নোৱাৰে তেতিয়ালে আমি হেল্প কৰিমই ওকে এখিনি গ্যাৰান্টি আছে তো গুটেখিনি ভিডিও অলপ মানে ভালকে সাইজ আৰু ডিটেইলছত সাইজ কোনবাৰে ভিডিও যদি বুজাত কনফিউজ হয় আৰু ৰিপিট কৰা ষ্টিল কনফিউজ দেন অবভিয়াসলি আমাক এনি টাইম কল কৰিব পাৰা ঠিক আছে কল কৰিব পাৰা WhatsApp মেসেজ কৰিব পাৰা যেনেকৈ সুবিধা হয় আমাৰ লগত ডিসকাস কৰা আমি যিমান সোনকালে পাৰো তাৰ ৰিপ্লাই বা তাৰ এপ্ৰোপ্ৰিয়েট ধুনিয়া একদম এটা সাজেশন দিবলৈ ট্ৰাই কৰিম ঠিক আছে তো এতিয়া অনলাইনৰ এডভান্টেজ এনেকুৱা বহুত আছে ঠিক আছে তো অনলাইন ইনকাম কৰিম বুলি যদি ভাবিছা দেন গুড এনাফ ওকে বহুত ভাল কথা আৰু মই ৰিকমেন্ড কৰো যে সবে অনলাইনত এবাৰ ট্ৰাই কৰি চাব লাগে ওকে তো এতিয়া আমি নেক্সট ভিডিওটো লৈ যাওঁ